এজোপা লঠঙা গছ। কবি বিকাশ দেউৰী, আবৃত্তি নৱজ্যোতি। গছজোপা এতিয়া লঠঙা হ'ল, হেৰাই গ'ল তাৰ সকলো ৰূপ, যৌৱন, সময়। এটা অচিন ৰোগে তাক ওপৰৰ পৰা খুলি খুলি খাই আহিছে। ডালবোৰ ক্ৰমশ শুকাই আহিছে। পথাৰখনৰ মাজতে এতিয়া থিয় দি আছে নিসংগ হৈ অকলশৰে। তাত এতিয়া আগৰ দৰে জাকে জাকে বনৰীয়া চৰাইবোৰ জিৰাবলৈ নাহে, বাহো নাসাজে। কোনোবা অচিন পথিকেও খন্তেক আহি জিৰণি নলয়। তাত এতিয়া ভাগৰুৱা বেলিটিও নবহে। পূৰ্ণিমাৰ নিশা জোনটিয়েও লুকা-ভাকু নেখেলে তাৰ সেউজীয়া পাতবোৰৰ আঁৰে আঁৰে। সমীৰেও নাযাচে চেনেহৰ চুমাটি। বৰ নিসংগ হৈ পৰিল আজি গছজোপা। ফাগুনৰ পচুৱাত সিদিনা পাতবোৰ তল ভৰি সৰিছিল। আশা, আকৌ আহিব বসন্ত, আকৌ সানিব সেউজীয়া সেউজীয়া ৰংবোৰ। কিন্তু প্ৰতাৰণা, বসন্ত নাহিল, নাহিল সেউজীয়াবোৰ। মাথো আঁতৰৰ পৰাই চাই ৰল। এতিয়া নীৰৱে সহি যায় সি ৰ'দ, বতাহ, বৰষুণ। বৰষুণৰ পানীয়ে গোপনে উটাই নিয়ে তাৰ নেদেখা চকু পানীবোৰ। নিসংগতা এতিয়া তাৰ চিৰলগৰী। স্বাৰ্থপৰ, সকলো স্বাৰ্থপৰ, যেন আজি সি সময়ৰ পণবন্দী।